ফাইনেলি আমি মহাভৈৰৱ মন্দিৰ আহিলোঁ তেজপুৰ ঐতিহাসিক মন্দিৰ এতিয়া আমি ইয়াত প্ৰৱেশ কৰিম মৰ্ণিং হে দোস্ত আজি স্বাধীনতা দিৱস উপলক্ষে আমি বাইক লৈ কিনে দুজনে যাব ওলাইছোঁ তেজপুৰ মহাভৈৰৱ মন্দিৰ আশা কৰোঁ ইয়াতে কোনো ধৰণৰ বাধা বিঘ্নি নহয় নাগজুলিত একদম ডাইৰেক্ট তেজপুৰ মহাভৈৰৱ মন্দিৰ আৰম্ভ কৰিলোঁ ইয়াৰ পৰা তেজপুৰ চহৰ উত্তৰে মহাভৈৰৱ মন্দিৰ 128 কিলোমিটাৰ হয় চ' আমি যাই আছোঁ চাওক কিমান টাইম লাগে আমি আহি পালোঁ মহাভৈৰৱ তেজপুৰৰ মহাভৈৰৱ মন্দিৰৰ প্ৰথমখন দুৱাৰ এখন প্ৰথমখন দুৱাৰ এখন দ্বিতীয়খন দুৱাৰ তো বলকচোন ভিতৰলৈকে যাওঁ কেনেকুৱা মন্দিৰটো চাওঁ আৰু উপভোগ কৰোঁ ফাইনেলি আমি তেজপুৰ চহৰৰ উত্তৰে অৱস্থিত মহাভৈৰৱ মন্দিৰ এইটো মন্দিৰ প্ৰাচীন যুগৰ মন্দিৰ বুলি কোৱা হয় এই মন্দিৰটো স্থাপন কৰিছিল ৰজা মহাৰজা বান ৰজাই তেখেতে এইটো মন্দিৰ পূৰ্বতে স্থাপন কৰিছিল শিল পাথৰেৰে বৰ্তমান কৰ্কেটেৰে তৈয়াৰী বুলি জনা যায় এই মন্দিৰ সকলোৱে চাব আহিব ধুনীয়া মন্দিৰ চাই বহুত ভাল লাগিব ভক্তগণৰ ভিৰ দেখা গৈছে আৰু আজিৰ ৰ'দৰ তাপমান বহুতেই বেছি চাকচোন ইয়াত দূৰত থাকিব পৰা নাই সকলোৱে দৌৰা দৌৰি কৰি চাকি জ্বলাইছে আকৌ দৌৰি আছে ইয়াৰ পৰা আমিও চাকি তাকি জ্বলালোঁ আৰু অকণমান ভিতৰলৈকে গৈ আছোঁ ইয়াত চাওক ভক্তগণৰ ভিৰ আৰু এইফালে দেখিব এইটো চাইডত আছে মানুহ বহুত এই চাইড ইয়াতে চাকি বন্তি লগাই আছে আৰু আপোনালোকে ইফালে চাই দেখা পাব ৰ'ব এই ইয়াত চাওক মানুহে চাকি বন্তি দি আছে খুব ৰ'দৰ তাপত থাকিব পৰা নাই সকলোৱে আৰু আজি ইয়াৰ প্ৰখৰ ৰ'দ মানে আমি ইয়াত আহি পোৱাতে দুপৰীয়া 12 মান বাজিলে বাইদেউজনী চাওক পলাইছে ৰ'দৰ কাৰণে ইয়াত চাওক এইটো এটা জিৰণি টাইপৰ ঘৰ য'ত মানুহবোৰ সোমাই লাইন ধৰি আছে এইটো হৈছে মন্দিৰ চ' আমি অকণমান দেৰিকৈ ইয়াৰ ভিতৰত প্ৰৱেশ কৰিম প্ৰৱেশ কৰিলে মন্দিৰৰ ভিতৰত কেমেৰা নিয়া এলাও নাই চ' আমি সেইখিনি ভিডিঅ' কৰিব নোৱাৰিম এতিয়া বৰ্তমান আমি লাইনতে আছোঁ এইটো চাওক ইয়াত মানুহবোৰ কেনেকৈ লাইন দি আছে আৰু ইমান প্ৰখৰ ৰ'দত লাইন দিয়া খুবেই প্ৰব্লেম তথাপিতো উপায় নাই যিহেতু ভগৱানৰ এইখিনি হৈছে পিছ ভাগৰ ফিলে তো ইয়াৰ পিছত সন্মুখখিনি দেখাম মই এই সন্মুখৰখিনি ইয়াত আমি প্ৰৱেশ কৰিলোঁ আৰু আহিলোঁ বাহিৰটো চাই কেনে পেলাই জনাব লগতে লাইক কমেণ্ট প্লাছ ছাবস্ক্ৰাইব কৰিব